নম্বরের গড়া কিন্তু মাত্র ভিতরলৈ লৈ আহিছে আৰু যাত্ৰীসকলক সেৱাৰ কাৰণে ভিতৰলৈ আহিবলৈ অনুৰোধ জনাইছো। আহক আহক ইপিনে এগৰাকী মহিলাৰ এটা পাৰ্চ হেৰাইছে। পাৰ্চত তেখেতৰ অত্যন্ত প্ৰয়োজনীয় ব্যক্তিগত নথিপত্ৰ আছে। সেই কোনোবা সদায় ব্যক্তিয়ে পালে আমাৰ কাৰ্যালয়ত 35 নম্বৰৰ গৰাকীৰ ভিতৰলৈ আহিছে আৰু 35 নম্বৰৰ মাহটো খালৰ ভিতৰত শৃংখলাবদ্ধভাৱে সোমাই লৈছে। সকলোৱে CCTVৰ কেমেৰাত আছে। সেয়া আমি আপোনালোকক জনাইছো, যদি কোনোবা ব্যক্তিয়ে পাইছে তেনেহ'লে ব্যক্তি আমাৰ কাৰ্যালয়ত জমা দিয়ক। মন্দিৰৰ মূলগেটৰ উত্তৰ দিশত পানীৰ ব্যৱস্থা কৰা হৈছে, বিনামূলীয়া পানী। সকলোকে পানী ল'বলৈ আছে। 35 নম্বৰ ৰবিবাৰৰ শনি মন্দিৰ তৰফৰ পৰা বিনামূলীয়াকৈ পানী দি থকা হৈছে। হৰিবল এয়া 35 নম্বৰ শৃংখল 35 নম্বৰৰ গৰাকীক বাহিৰলৈ ওলাই যাবলৈ আমি অনুৰোধ জনাইছো। 35 নম্বৰৰ গৰাকীক বাহিৰলৈ ওলাই যাওক। 35 নম্বৰৰ গৰাকীক ভিতৰত প্ৰৱেশ কৰক। আহক আহক। এই শ্ৰদ্ধাত ধৰ্মপ্ৰাণ ৰাইজ মা দুর্গা হরি বল হরি বল হরি বল বল হরি বল মা দুর্গা দুর্গা মা কি দুর্গা মা কি দুর্গা মা কি দুর্গা মা কি মহানবমী পূজায় ভোগ বিতৰণ কৰি থকা হৈছে। সমূহ ধৰ্মপ্ৰাণ ৰাইজক ভোগ গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছো। শৃংখলাবদ্ধভাৱে পাৰ হৈছে। 35 মন্দিৰৰ ভিতৰত দি থকা হৈছে। আহক মন্দিৰৰ ভিতৰলৈ আহক। দিন গুনছে যে তারে শিউলি মাখা গল্প আগমনের সুর তোমার তুলির গন্ধ ছড়ানো বল বল
মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ।